নমস্কাৰ বন্ধু বান্ধৱীসকল অসম পুলিচৰ ফালৰ পৰা যিবিলাক গ্ৰেড 4 পোষ্ট আহিছিলে তাৰ ওপৰত আমি ভিডিঅ' বনাই আছোঁ। আজি এটা বিশেষ কথা আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ। যিবিলাক গ্ৰেড 4ত সঘনাই সুধি আছে কিছুমান প্ৰশ্ন, কেইটামান প্ৰশ্ন মানে সঘনাই সুধি আছে, সেই প্ৰশ্নকেইটা আপোনালোকক আমি জনাবলৈ বিচাৰিছোঁ। তো প্ৰশ্নকেইটা আপোনালোকে ভালদৰে মন দি শুনিব আৰু ভিডিঅ'টো শেষলৈকে চাব। তো মই আগৰ ভিডিঅ' কেইটাতো আপোনালোকক কৈছোঁ যে অসম আৰু ভাৰতৰ যিবিলাক মন্ত্ৰীমণ্ডল আছে, মন্ত্ৰীমণ্ডলৰ সম্পূৰ্ণ তালিকাখন যিখন আছে সেই তালিকাখন আপোনালোকে ভালদৰে চাই যাব। অসমৰ মন্ত্ৰীসভাৰ তালিকাখন আপোনালোকে ভালদৰে চাই যাব, ভাৰতৰ মন্ত্ৰীসভাৰ তালিকাখন আপোনালোকে ভালদৰে চাই যাব। তো তাৰ ওপৰতো যথেষ্ট কুৱেশ্যন কৰিছে, এইবাৰো কৰিছে, আগৰবাৰো কৰিছে। তো সেইকাৰণে আপোনালোকক বাৰ বাৰ কৈছোঁ যে সেই তালিকাখন আপোনালোকে ভালদৰে এবাৰ চাই যাওক। তো আজি বহুত টান কুৱেশ্যন হ'ল নাই, ইজি কুৱেশ্যন সুধিছে। আৰু সেই মন্ত্ৰী পৰিষদৰ তালিকাখনৰ যিবিলাক ব্যক্তিৰ নাম আছে, যিবিলাক পদবীৰ ব্যক্তি আছে, সেই ব্যক্তিসকলৰ নামবোৰ ভালদৰে চাই যাব। কিছুমানৰ নাম বহুত শ্বৰ্ট ফৰ্মত আছে, কিন্তু আপোনালোকে শ্বৰ্ট ফৰ্মত ক'লে সম্পূৰ্ণ ৰিজেক্ট কৰিব আপোনালোকক। আজি এটা কুৱেশ্যন সুধিছে যে প্ৰাইম মিনিষ্টাৰ কোন বৰ্তমান। প্ৰাইম মিনিষ্টাৰ কোন বুলি ক'লে যদি যিসকলে নৰেন্দ্ৰ মোদী বুলি কৈছে তেওঁলোকক ডাইৰেক্ট ফেইল কৰাইছে। তো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে হয়, কিন্তু নৰেন্দ্ৰ মোদী বুলি ক'লে আপোনালোকৰ ভুল হ'ব। ইয়াতে নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ নামটো ক'ব লাগিব। তো আপোনালোকে নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ নামটো আপোনালোকে ক'ব, তো ভুল নকৰিব, এই কথাটো আপোনালোকে ধ্যান দিব। আৰু আপোনালোকক প্ৰাইম মিনিষ্টাৰ স্পেলিংটো কৰিবলৈ দিছে, প্ৰাইম মিনিষ্টাৰটো জোটাবলৈ দিছে। তো এনেকুৱা কিছুমান কুৱেশ্যন সুধিছে। আৰু স্পেচিয়েলি চাফাই কৰ্মচাৰীৰ ওপৰত আমি ভিডিঅ' বনাই আছোঁ। তো চাফাই কৰ্মচাৰীৰ ওপৰত আমি ক'বলৈ বিচাৰিছোঁ। তো চাফাই কৰ্মচাৰীত স্পেচিয়েলি ফেনাইলকেইটাৰ নাম সুধিছে, কোনটো ফেনাইল ক'ত ব্যৱহাৰ কৰিবা এইটো সুধিছে। স্পেচিয়েলি ফেনাইলকেইটাৰ নাম আপোনালোকে ভালদৰে চাই যাব। তো এইটোৰ ওপৰতে কুৱেশ্যন সুধিছে। আৰু টয়লেট ক্লিনিং কৰিবলৈ কি ব্যৱহাৰ কৰা হয়, যিডাল মানে আমাৰ ব্ৰাছডাল ব্যৱহাৰ কৰা হয়, ব্ৰাছডালৰ নামটো সুধিছে। তো এইটো আপোনালোকে চাই যাব। নেক্সট ফ্ল'ৰ ক্লিনিং কৰিবলৈ আপোনালোকে কি ব্যৱহাৰ কৰিব, মানে যিডাল মপডাল ব্যৱহাৰ, মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ। তো আজি সেইটো কুৱেশ্যন সুধিছে, ফ্ল'ৰ ক্লিনিং কৰিবলৈ আপোনালোকে কি ব্যৱহাৰ কৰিব। যদি আপোনালোকে ফ্ল'ৰ ক্লিনিং কৰিবলৈ কি ব্যৱহাৰ কৰিব লাগে নাজানে, তেতিয়া আপুনিতো সেইটো মাৰ্কটোত আপোনাৰ কাটন খাই যাব, কাট খাব, নাম্বাৰ মাৰ্ক নাপাব। তো আপোনালোকে ফ্ল'ৰ ক্লিনিং কৰিবলৈ মপ ব্যৱহাৰ কৰিবলৈ আপোনালোকে ক'ব। তো নেক্সট এটা কুৱেশ্যন সুধিছে গ্লাছ চাফা কৰিবলৈ। যিটো গ্লাছ চাফা কৰিবলৈ আমাৰ লাইজল ব্যৱহাৰ কৰা হয়, লাইজলটো তোমালোকে কেনেদৰে ব্যৱহাৰ কৰিব সুধিছে। তো লাইজলটো আপোনালোকে কেনেদৰে, লাইজলটো গ্লাছত স্প্ৰে কৰি যিখন ছফ্ট কাপোৰ আছে, আমাৰ যিখন হোৱাইট কাপোৰ ব্যৱহাৰ হয়, তো সেই হোৱাইট কাপোৰখন আমি মুচিব লাগিব। চাওক, লাইজল য'ত ব্যৱহাৰ কৰা হ'ব, গ্লাছত ব্যৱহাৰ কৰা হয়, গ্লাছখন মুচিবলৈ কি কাপোৰ লাগিব, মানে যি টি কাপোৰ আপুনি গ্লাছখন মুচিব নোৱাৰে। তো কটন কাপোৰ লাগিব আপোনাক নিশ্চয়, সেই কপাহী কাপোৰটো, মানে কপাহী কাপোৰটো আপোনাক গ্লাছ মুচিবলৈ ব্যৱহাৰ হয়। তো এইটো কথা আপোনালোকে মনত ৰাখিব। তো এইখিনিয়ে স্পেচিয়েলি সুধিছে। আৰু কুকমেনৰ কাৰণে বিশেষ কুৱেশ্যন সোধা নাই, ইজি কিছুমান কুৱেশ্যন সুধিছে। আপোনালোকে এই কুৱেশ্যনখিনি চাই যাব, তেতিয়া নিশ্চয় আপোনালোকে উপকৃত হ'ব। আৰু সকলোলৈকে শুভকামনা থাকিল, যাতে সকলোৰে ইণ্টাৰভিউটো ভাল হয় আৰু চাকৰি পাবলৈ সক্ষম হয়। ধন্যবাদ।